ধূলিৰে ধূসৰিত বিষণ্ণ প্ৰকৃতিক সকাহ দিবলৈ ধৰালৈ নামি অহা বৰষুণজাক যেন সকলোৰে প্ৰিয়। প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যক পুষ্পবৃষ্টিৰ সৈতে তুলনা কৰি শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম পুষ্পবৃষ্টি। তুমি আজি বসন্তৰ প্ৰথম বৰষুণ, বৰষুণ নহয় যেন টোপাল টোপাল সোণ। তোমালৈ কিমান আশা, খৰাঙত শুকাই খাল হ'ব ধৰা নদীবোৰৰ। তুমি খেতিয়কৰ আশাৰ চাকিৰ শলিতা, তোমাতেই জাগে গছ লতিকাৰ সদ্যস্নাতা গাভৰু হোৱাৰ বাসনা। শুকান পথাৰখনি উৰ্বৰা গাভৰু হোৱাৰ তাৰণা, আৰু খেতিয়কৰ হাতৰ পৰশত মাতৃত্বৰ সোৱাদ লভাৰ কামনা। ধূলিয়েও শত্ৰুতা কৰা কফ জৰ্জৰিতৰ তুমি প্ৰাৰ্থনাৰ ফচল। ভাড়াঘৰ বিচাৰি হাবাথুৰি খোৱাজনৰ দৰে পানীৰ টুপি বিচাৰি ফুৰা তৃষ্ণাতুৰ জীৱ জন্তুৰ তুমি আশা ভৰসা। ডেকা গাভৰুৰ শৰীৰ শীতলোৱা তুমি যেন পুষ্পবৃষ্টি। সঁচাই তোমাৰ য'তেই দৃষ্টি তাতেই আৰু কেৱল তাতেই সৃষ্টি। ধন্যবাদ।